প্ৰিয় দৰ্শক, এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক বাঁহ গাজৰ লগত বইল দাইলখন সুস্বাদুকৈ কেনেকৈ ৰান্ধিলোঁ তাকে দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকৰ মোৰ এই ৰেচিপিটো ভাল লাগিব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। ভলুকা বাঁহৰ গাজ এটা লোৱা হৈছে আৰু গাজটোৰ বাকলিখিনি ভিডিঅ'টোত দেখুৱাৰ দৰে এনেদৰে গুচাই ল'ব লাগিব। ভিডিঅ'টোত দেখুৱাৰ দৰে বাঁহ গাজৰ মাজৰ কোমল অংশ অলপমান লৈ সৰু সৰুকৈ কাটি ল'ব লাগিব। বাঁহ গাজৰ আগৰ লগত মাছৰ মূৰৰ ভাজিখন মই কেনেকৈ ৰান্ধিলোঁ ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক ইতিমধ্যে মই দেখুৱাইছোঁ। আজি আপোনালোকক বাঁহ গাজটোৰ মাজৰ কোমল অংশৰে বইল দাইল এখন কেনেকৈ ৰান্ধিলোঁ তাকে দেখুৱাব লৈছোঁ। বাঁহ গাজখিনি কটা হ'লে ভালদৰে ধুই ল'ব লাগিব। দাইলখন ৰান্ধিবৰ বাবে আমাক কি লাগিব চাওঁ আহকচোন। আমাক লাগিব বাঁহ গাজ, খেচাৰী দাইল, পানী, কলা খাৰ, নিমখ, আদাৰ পেষ্ট, কেঁচা জলকীয়া আৰু মান ধনিয়া পাত। খেচাৰী দাইলখিনি ধুই লোৱা হৈছে। এতিয়া ধুই লোৱা খেচাৰী দাইলখিনি প্ৰেছাৰ কুকাৰটোত দিব লাগিব। এতিয়া দাইলখিনিৰ ওপৰত ধুই লোৱা বাঁহ গাজখিনি দিব লাগিব। বাঁহ গাজ আপোনালোকে নিজৰ হিচাপত ল'ব পাৰিব। মই ইয়াত বাঁহ গাজৰ মাজৰ একেবাৰে কোমল অংশখিনিহে লৈছোঁ, এই কথাটো আপোনালোকে মনত ৰাখিব। দাইল আৰু বাঁহ গাজখিনি সিজিবৰ বাবে প্ৰায় 2 গিলাচমান পানী দিব লাগিব। এতিয়া দাইলখিনিৰ ওপৰত প্ৰায় 3 টেবুল চামুচমান কলা খাৰ দিব লাগিব। কলা খাৰ আপোনালোকে নিজৰ হিচাপত দিলে ভাল হয়। এতিয়া প্ৰয়োজন মতে নিমখ, আদাৰ পেষ্ট আৰু দুফালকৈ কাটি লোৱা কেঁচা জলকীয়াখিনি দি কুকাৰটোৰ ঢাকোনখন লগাই জুইৰ ওপৰত কুকাৰটো বহাই দিব লাগিব। এনেধৰণৰ আমাৰ সুস্বাদু থলুৱা ৰেচিপিবোৰৰ ভিডিঅ' মোৰ চেনেলত আপোনালোকে চাবলৈ পাব। আপোনালোকে যদি মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। কুকাৰটোৰ 2টা হুইচেল মাৰিলে গেছৰ জুই নুমুৱাই দিব লাগিব আৰু কুকাৰটো ঠাণ্ডা হ'বলৈ দিব লাগিব। প্ৰেছাৰ কুকাৰটো ঠাণ্ডা হোৱাৰ পিছত ঢাকোনখন খুলি চোৱা হৈছে। এতিয়া আকৌ জুইৰ ওপৰত দাইলখন উতলিবলৈ দিব লাগিব। দাইলখন অলপ ডাঠ হৈ আছে। এতিয়া প্ৰয়োজন মতে গৰম পানী দাইলখনৰ ওপৰত ঢালিব লাগিব। দাইলখিনি প্ৰেছাৰ কুকাৰটো উতলাব পাৰি যদিও মই কেৰাহী এখনত দাইলখিনি ঢালি তাতে উতলিবলৈ দিছোঁ। মই বইল দাইল ৰান্ধিছোঁ বাবে তেল দিয়া নাই। যদি আপোনালোকে তেল দিব বিচাৰে তেনেহ'লে তেলত নহৰু আৰু শুকান জলকীয়াৰ ফোৰণ দিব লাগিব। অৱশ্যে তেলৰ ফোৰণ নিদিয়াকৈও দাইলখন খাবলৈ ভাল হয়। এতিয়া কুটি ৰখা মান ধনিয়া পাতখিনি দি দাইলখন আকৌ ভালদৰে উতলিবলৈ দিব লাগিব। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটোৰ বিষয়ে আপোনালোকৰ বন্ধু বান্ধৱকো জনাবচোন। দাইলখন প্ৰায় 5 মিনিটমান সময় উতলোৱা হৈ গৈছে আৰু দাইলো প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। এতিয়া ইচ্ছা কৰিলে দাইলখনৰ ওপৰত কেঁচা মিঠাতেল 1 চামুচমান দিব পাৰিব, মই অৱশ্যে দিয়া নাই। এতিয়া গৰমে গৰমে ভাতৰ লগত বাঁহ গাজৰ লগত ৰন্ধা খেচাৰী দাইলৰ জুতি ল'ব পাৰিব। প্ৰিয় দৰ্শক, নতুন ভিডিঅ' এটালৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।